আলপতি মেচিনটো চাই আজি কেনেকুৱা লাগিলে বাৰু কওকচোন। ভাল লাগিছে নহয় জানো? ভাল লাগিছে। তাকে সহজতে হৈছে আৰু কৰিবলগীয়া কষ্ট নাই। কৰিবলগীয়া নাই তেনেকৈ আৰু ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব নহয় জানো। সেয়া মেচিনটো ওলাই আপোনাৰ ভিডিঅ' ভালকৈ কৰা নাই, এতিয়া কম কৰিম বাৰু আপোনালোকে চাব। একদম মজাকৈ একো মানে দিগদাৰ লগাবলগীয়া নাই, আগৰ নিচিনা নহয়। এয়া সুবিধা মানে তাকে চাই বহুত ভাল লাগিছে। সেয়া এখন মেচিনে আপোনাৰ এনে দিনত কেইবিঘা মাৰিব পৰা হ'ব? 20 বিঘা ন? আৰামত গুচি যায়। ঠিকে আছে। এইটো ছিষ্টেমটো কেনেকৈ কৰা হয় এনে? ইয়াৰ যিটো মূল্য বা বিঘা ছিষ্টেম নে কেনেকৈ দিবলগীয়া হ'ব? হয় নি? মালিকটো এনে কৰ ন? হয় নি? নিতাই পুখুৰীত ন? ঠিকে আছে, ভাল লাগিছে বাৰু। এনে যোগাযোগ কৰিলে পোৱা হ'ব ন? ঠিকে আছে। কণ্টেক্ট নাম্বাৰটো কেনেকৈ পোৱা হ'ব বাৰু? আছে ন? ঠিক একদম মজা মানে, ভাল লাগিছে আজিয়ে বহুত দিনৰ মূৰত। ঠিক আছে, মই চাম আৰু মালিকৰ লগত যদি প্ৰয়োজন হ'লে আপোনালোকে ইয়াত যোগাযোগ কৰিব পৰা হ'ব। মই নাম্বাৰটো আপোনাক দেখুৱাম। এয়া মালিকৰ নাম্বাৰ, ধুনীয়াকৈ এয়া স্ক্ৰীনশ্বট কৰি আপোনালোকে কৰিব পাৰা। এয়া চাওক, একদম মজা আপোনাৰ। এয়া চাওক মালিকৰ কণ্টেক্ট নাম্বাৰ।